পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু ডাউনীয়া ধান দাই আছে সেইয়া দূৰৰ আমি এতিয়া ডাউনীৰ কাৰণে চাহ লৈ গৈ আছো জানৰ ফালে গৈ আছো জানৰ ওচৰত আমাৰ মাটি আছে এইডোখৰ ধান দাই আছে মানুহে ডাউনীয়ে সেই তেওঁলোককে দিবলৈ যাওঁ আমাৰ ঘৰ কৰিছে যেনে সেইখিনিত আছে আৰু আমাৰ মাটি সেইফালে আমি সেইডোখৰত যে আছে সেইডোখৰত জান এখন আছে সেই জানৰ ওচৰত যাওঁ জানৰ ওচৰত আমি সেই তাতে ডাউনীয়ে ধান দাই আছে ইমান সৰু সৰু ৰাস্তাবিলাক অভ্যাস নাই যে আগতে খোজ কঢ়া সদায় খোজ কাঢ়ি নাথাকো নহয় মানে পৰু যেনেই লাগে যিসকল ভিউৱাৰ্ছে আমাৰ আগৰ ভিডিঅ' কেইটা চাইছে তেওঁলোকে নিশ্চয় গম পাইছে আমি এই পথাৰখনতে ভুই ৰুইছিলোহি ধাপকৈ পৰিছিলে এটাতো চেণ্ডেলে হেৰাইছিলে সোণালী শস্য দিন 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই সোণালী শস্যৰ দেশ বিচাৰিটো অসমলৈ প্ৰৱেশ কৰিছিলে এই আমাৰ সোণালী শস্যৰ দেশ অসম এইয়া জান পালোহি সেইখন জান ডাউনী ওচৰলৈ যাওঁ ব'লক এইয়া ডাউনীসকল এয়া ধান দাই আছে এখন হাতত কি লৈ আছে হাতত এখন কাচি কাটিলে নি কেনেকে মাছ ধৰি আছে জাকৈ নুঠে পাওঁ বেলেগ জাল চাল নুঠিলে মাছ উঠিছে নে আমি উভতিছো ৰ'দটো বৰ বেয়াকৈ ওলাইছে আৰু ৰাস্তাটো যে বাপৰে চাওক নেদেখে ৰাস্তাটো উজুতে খাম কেতিয়াবা কোন চাইডেদি যায় চাউল ফালি গৈছে ব'লক যাওঁ আহক উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ এখন পথাৰৰ মাজত থকা আটাইতকৈ ডাঙৰ আলিটোৱে হৈছে বকিয়া সেইটো আলি এটা পালো আৰু ধানৰ মাজে খোজকাঢ়ি গৈ আছো